হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান আমাৰ হাতত আহি পৰিছে এটা বহুত ভাল খবৰ। আপোনালোক সকলোৱে বহুত দিনৰ পৰা ৱেইট কৰি আছিলে যে APSC প্ৰিলিমিনাৰী এক্সামৰ কাৰণে এতিয়ালৈকে নটিফিকেশ্যন ওলোৱা নাছিল, এইবাৰ বহুত দেৰি হৈছে। তো সেইটো লৈ পেলাই বহুত বিতৰ্ক চলি আছিলে আৰু বহুত ভিডিঅ'জ আপোনালোকে চাৰ্চ কৰি আছে যে এক্সামটো কেতিয়া হ'ব, আৰু এনেকুৱা ধৰণৰ কথাবোৰ ওলাই আছিলে যে এক্সাম হ'বও পাৰে নহ'বও পাৰে। বহুতে কৈ আছিলে যে এইবাৰ এক্সাম নাপাতে APSCয়ে, কিন্তু মই লাষ্ট এটা ভিডিঅ'টো কৈছিলোঁ যে যিহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি কৈছে যে এই বছৰতে তেওঁলোকে এক্সাম পাতি ক্লিয়াৰ কৰিব গোটেই ফৰ্মেটখিনি। চ' সেইমতেই তেওঁ কোৱা মতেই বৰ্তমান আহি আমাৰ হাতত অফিচিয়েল নটিফিকেশ্যনখন আজি তেওঁলোকে ৰিলিজ দিলে। আপোনালোকে ডেটটো দেখিছে, 23 মাৰ্চ 2025 আজি এখন অফিচিয়েল নটিফিকেশ্যন APSCয়ে ৰিলিজ কৰিছে। তাতে আমি গোটেই নটিফিকেশ্যনখনত অলৰেডি তেওঁলোকে গোটেই এক্সামটোৰ বিষয়ে দি দিছে ডিটেইলছ। তো সেইখন আমি চাওঁ আহক। ফাৰ্ষ্ট দিছে যে যিখিনি পোষ্ট ওলাইছে সেই পোষ্টখিনিৰ নাম আৰু কোনটো পদত কোনটো কেটেগৰীৰ কাৰণে কিমান পোষ্ট ৰিজাৰ্ভেশ্যন আছে আৰু টোটেল পোষ্ট কিমান আছে সেইখিনি তেওঁলোকে দি দিছে। ফাৰ্ষ্ট আছে আছাম চিভিল ছাৰ্ভিচ মানে ACS, তাৰপাছত আছে APS, লেবাৰ অফিচাৰ, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ, ব্লক ডেভেলপমেণ্ট অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, আৰু আছে ব্লক ডেভেলপমেণ্ট অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ, ছুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ, আছাম ফাইনেন্স ছাৰ্ভিচ জুনিয়ৰ, এইটো গ্ৰেড 2 হয়, আছাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ, আৰু আছিলে ইনস্পেক্টৰ অফ টেক্সেছ, ইনস্পেক্টৰ অফ লেবাৰ। ইয়াতে আৰু আছে ইনস্পেক্টৰ অফ এক্সাইজ, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ, ছাব ৰেজিষ্ট্ৰাৰ, আছাম অডিট ছাৰ্ভিচ, অৰ্থাৎ এছিষ্টেণ্ট অডিট অফিচাৰ। ইয়াতে এবাৰ টোটেল পোষ্ট আহিছে 262টা, আৰু তাতে ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 51, আৰু যিসকল PWD কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 5টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে, আৰু এক্স ছাৰ্ভিচমেন বুলি যিটো ৰিজাৰ্ভেশ্যন কেটেগৰী হয়, এক্স ছাৰ্ভিচমেনৰ কাৰণে 6টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে। ইয়াৰ লগতে এপ্লাই যিসকলে কৰিব পাৰিব বা এক্সামটো দিব পাৰিব তেওঁলোকৰ বাবে কিছুমান ৰুলছ তেওঁলোকে দি দিছে। এইখিনি আপোনালোকে চাই ল'ব। ন'টিছখন মই মোৰ টেলিগ্ৰাম চেনেলত অলৰেডি দি দিম আৰু আপোনালোকক লিংকটো ভিডিঅ'টোৰ তলত দি দিম। তো ন'টিছখনত আপোনালোকে এইখিনি পঢ়ি ল'ব। এইখিনি ক'ব গ'লে ভিডিঅ'টো বেছি লং হৈ যাব, গতিকে এইখিনি কোৱাতকৈ আপোনালোকক মই বাকী যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া বা ইম্পৰ্টেণ্ট কথা তেওঁলোকে কৈছে সেইখিনি ক'বলৈ গৈ আছোঁ। এতিয়া ইয়াতে দিছে যে এক্সাম চেণ্টাৰ তেওঁলোকে প্ৰিলিমছ এক্সামটো ক'ত ক'ত কণ্ডাক্ট কৰিব। তো এক্সাম চেণ্টাৰখিনিৰ নামটো চাওঁ। আমিনগাঁও, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা, গোলাঘাট, গুৱাহাটী, হাফলং, হাইলাকান্দি, হামৰেন, হাতীচিংমাৰী, হোজাই, যোৰহাট, কাজলগাঁও, কোকৰাঝাৰ, মাজুলী, মঙ্গলদৈ, মৰিগাঁও, মুছলপুৰ, আৰু নগাঁও, নলবাৰী, নৰ্থ লখিমপুৰ, পাঠশালা, শিলচৰ, শিৱসাগৰ, সোণাৰী, শ্ৰীভূমি, তামুলপুৰ, তেজপুৰ, তিনিচুকীয়া এণ্ড ওদালগুৰি। এইখিনিত আপোনালোকৰ এক্সাম চেণ্টাৰ আপোনালোকে চিলেক্ট কৰিব পাৰিব য'ত আপোনালোকৰ সুবিধা হয় প্ৰিলিমছ এক্সামিনেশ্যনৰ কাৰণে। আৰু ইয়াতে তেওঁলোকে আৰু এটা কথা উল্লেখ কৰিছে যে আপোনালোকৰ যিটো প্ৰিলিমিনেৰী এক্সাম হয় সেইটোহে একেখন আপোনালোকৰ ডিষ্ট্ৰিক্টত হ'ব, আৰু বাকী যিটো মেইনছ এক্সাম হয় মেইনছ এক্সামটো অনলি তেওঁলোকে গুৱাহাটীতহে কণ্ডাক্ট কৰিব। আৰু লগতে কৈছে যে যিটো এক্সামৰ ডেট দিছে বা যিখিনি তেওঁলোকে চেণ্টাৰৰ কথা কৈছে সেইখিনি নাম্বাৰ অফ কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিয়ে হওক বা বেলেগ কিবা যদি অসুবিধা এনেকুৱা সন্মুখীন হ'ব লগা হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰি সেইটো হয়তো চেঞ্জো হ'ব পাৰে। তাৰ পাছতে তেওঁলোকে পে' স্কেলসমূহ দি দিছে কোনটো পষ্টৰ কাৰণে কিমান আছে। এইখিনি ভিডিঅ'টোতকৈ বেছি দেৰি নকৰোঁ, আপোনালোকে এইখিনি ইয়াতে ভিডিঅ'তে চাই ল'ব পাৰিব। আৰু নহয়তো নটিফিকেশ্যনখন কৈছোঁৱে যে নটিফিকেশ্যনখন আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈও চাব পাৰিব। মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত আৰু মোৰ ভিডিঅ'ত যিটো আপোনালোকক মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাতো মই চেণ্ড কৰি দিম। ইয়াৰ লগতে দিছে যে তেওঁলোকে যিটো এপ্লিকেশ্যন ফিজ হয় এপ্লিকেশ্যন ফিজটো জেনেৰেল ইনক্লুডিং এক্স ছাৰ্ভিচমেন কেণ্ডিডেট অৰ্থাৎ জেনেৰেল কেণ্ডিডেট সকলোৰে বাবে 297 টকা, আৰু যিসকল OBC বা MOBC তেওঁলোকৰ বাবে 197 টকা প্ৰায়। ST/SC কেণ্ডিডেটসকলৰ বাবে 47, BPLৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এপ্লিকেশ্যন ফিজ হ'ল 47, PWD যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 47, আৰু ওমেন কেণ্ডিডেট যিকোনো ধৰণৰ কেটেগৰীৰ বাবে 47।
এতিয়া আহিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিৰ ওপৰত। ইয়াতে ফাৰ্ষ্ট দিছে যে নেশ্যনেলিটিটো ইণ্ডিয়ান হ'ব লাগিব, তেওঁ মাষ্ট বি এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ছেকেণ্ড এইজটোৰ ওপৰত দিছে, এইজটো কেলকুলেশ্যন হ'ব 1 জানুৱাৰী 2024লৈ, আৰু 1 জানুৱাৰী 2024 মতে তেওঁ মিনিমাম বয়স 21 বছৰ আৰু মেক্সিমাম বয়স 38 ইয়াৰ্ছ হ'ব লাগিব। এইটো জেনেৰেল কেটেগৰীৰ কাৰণে। আৰু যিসকল বেলেগ কেটেগৰী আছে তেওঁলোকৰ বাবে ৰিলেক্সেশ্যন আছে, আৰু সেইটো ST, STP আৰু STH কেণ্ডিডেটৰ কাৰণে এইটো 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন, অৰ্থাৎ 43 ইয়াৰ্ছলৈকে দিব পাৰিব। আৰু লগতে OBC আৰু MOBC কাৰণে 3 ইয়াৰ্ছ আছে, অৰ্থাৎ তেওঁলোকে 41 ইয়াৰ্ছলৈকে দিব পাৰিব। বাকী যিখিনি PWD কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 10 ইয়াৰ্ছ আছে। আৰু মেক্সিমাম যিটো ইয়াতে কৈছে যে মেক্সিমাম এজ ইজ ৰেচপেক্ট অফ এক্স ছাৰ্ভিচমেন শ্বেল বি 50 ইয়াৰ্ছ ফৰ আনৰিজাৰ্ভ কেটেগৰী, আৰু জেনেৰেল যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ 50 হ'ব লাগিব। আৰু লগতে কৈছে যে যিখন এজ প্ৰুফ চাৰ্টিফিকেট সেইখন তেওঁলোকে অকল মেট্ৰিকুলেশ্যন বা HSLC যিখন এডমিট কাৰ্ড হয়, চাৰ্টিফিকেট ইছ্যুড বাই ৰিকগনাইজ বৰ্ড, যিকোনো ধৰণৰ ৰিকগনাইজ বৰ্ড বা কাউন্সিলিঙৰ পৰা অথৰাইজড হোৱা আপোনালোকৰ মেট্ৰিকৰ বা হাই ছেকেণ্ডেৰী এডমিট কাৰ্ডৰ ওপৰতহে তেওঁলোকে আপোনালোকৰ এজটো কেলকুলেশ্যন কৰিব। ইয়াত তেওঁলোকে যিটো প্ৰিলিমিনেৰী এক্সাম হয় সেইটো কেইটা ষ্টেজত হয়, কেনেকৈ হয় সেইখিনিৰ ওপৰত কৈছে। এইখিনি ডিটেইলছত আপোনালোকে কোৱাতকৈ মই আপোনালোকক শ্বৰ্টকৈ কথাখিনি কৈ দিওঁ, আৰু মোৰ অলৰেডি ডিটেইলছ ভিডিঅ' বনোৱা আছে এক্সাম পেটাৰ্ণৰ ওপৰত, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতো চাই ল'ব পাৰিব। আৰু ইয়াতে কৈছে যে তেওঁলোকে এক্সামটো আপোনালোকে জানে অলৰেডি দুখন পেপাৰ হয়, যেনে GS1 আৰু GS2। GS1 যিখন হয় সেইখনত আমাৰ যিখিনি GS ছাবজেক্ট থাকে সেইখিনিৰ এক্সাম হয়, সেইখনৰ মাৰ্কছটো আপোনালোকৰ কাউণ্ট হয় ছিলেকশ্যনৰ কাৰণে। বাকী GS2 যিখন হয় সেইখনৰ মাৰ্কছটো কাউণ্ট নহয়, সেইখন অনলি কোৱালিফাইং পেপাৰ হয়। আৰু প্ৰত্যেকখন পেপাৰতে আপোনালোকৰ দুখনত 200কৈ মাৰ্কছ আহে, আৰু পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকে। যিখন GS1 হয় তাত আপোনালোকৰ টোটেল কুৱেশ্যন থাকে 100টা, কিন্তু যিখন GS2 হয় CSET পেপাৰ হয় কোৱালিফাইং, সেইখনত আপোনালোকৰ টোটেল কুৱেশ্যন 80টা থাকে। ইয়াৰ ওপৰত ডিটেইল ভিডিঅ'টো আপোনালোকক মই লিংকটো দি দিম, মই ভালকৈ গোটেই কথাখিনি বুজোৱা আছে, তাত আপোনালোকে চাই ল'ব পাৰিব। আৰু প্ৰত্যেকটো কুৱেশ্যনৰ বাবে তেওঁলোকে প্ৰত্যেকটো ভুল কুৱেশ্যনৰ বাবে 1/4কৈ তেওঁলোকে নিগেটিভ মাৰ্কিং ৰাখিছে। তো নিগেটিভ মাৰ্কিংটোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব, কাৰণ নিগেটিভ মাৰ্কিং থাকিলেতো যিখিনি আপোনালোকৰ আইডিয়া আছে অলপ তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে মাৰ্ক কৰিব নোৱাৰে, যিহেতু নিগেটিভত আপোনালোকৰ শুদ্ধৰ পৰা মাৰ্কছ গুচি যাব। ইয়াৰ পাছতে তেওঁলোকে মেইনছ এক্সামটোৰ কথা উল্লেখ কৰিছে। মেইনছ অৰ্থাৎ মেইনছ আৰু ইণ্টাৰভিউৰ বিষয়ে। মেইনছৰ যিকেইখন পেপাৰ থাকে এইটো টোটেল পেপাৰ আপোনালোকৰ 6খন থাকে। সেই 6খন পেপাৰৰ ভিতৰত গোটেইকেইখনতে টোটেল মাৰ্কছ 250 থাকে, আৰু টোটেল টাইম 3 ঘণ্টা সময় থাকে। আৰু পেপাৰ যিখন 1 হয় সেইখন হ'ল essay পেপাৰ, আৰু পেপাৰ 2 to 6 মানে বাকী 5খন পেপাৰ আপোনালোকৰ GS পেপাৰ হয়। আৰু সেই GS পেপাৰ কেইখনৰে এখন যিখন 5 নম্বৰ GS পেপাৰ হয় সেইখন আপোনালোকৰ কি হয় অকল অসমৰ ওপৰত আহে। আৰু যিটো ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট হয় সেইটো আপোনালোকৰ 180 মাৰ্কছৰ হয়, আৰু এই গোটেই মাৰ্কছখিনি মেইনছ আৰু ইণ্টাৰভিউ মিলাই 1680 নম্বৰ হয়। সেই নম্বৰকেইটাৰ ওপৰত আপোনালোকৰ ছিলেকশ্যনটো ছিলেক্ট কৰা হয়। তাৰপাছত মেইনছ আৰু ইণ্টাৰভিউৰ ওপৰত মই ডিটেইল ভিডিঅ' বনাই দিম মোৰ চেনেলত, সেই তাত আপোনালোকে বাকীখিনি চাই ল'ব পাৰিব। বৰ্তমান যিহেতু প্ৰিলিমছ আহি আছে, চ' প্ৰিলিমছটোতে আপোনালোকে ফ'কাছ কৰক। নেক্সট আহিছোঁ এটা বহুত গুৰুত্বপূৰ্ণ কথাৰ ওপৰত। বহুতৰ মাজত এইবাৰ এইটো প্ৰশ্ন উঠি আছে যে APSC ইংলিছতে হয়, আজিলৈকে যিমান এক্সাম হৈছিলে অনলি ইংলিছত হৈছিলে, তো লাষ্ট কৈছিলে যে এইবাৰ আছামিছ মিডিয়ামতো হ'ব বুলি। তো ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে এইটো দুইটা মিডিয়ামতে দিব পাৰিব বুলি তেওঁলোকে ফাইনেলি অফিচিয়েল নটিফিকেশ্যনত কৈ দিছে যে ইংলিছ আৰু আছামিজ লেংগুৱেজ। তো যিকোনো ধৰণৰ লেংগুৱেজত আপোনালোকে য'তেই সুবিধাজনক হয় দিব পাৰিব। তো আজিৰ নটিফিকেশ্যনখনত বিশেষ জানিব লগা প্ৰিলিমছৰ বিষয়ে সেইখিনিয়ে আছিলে। মোৰ বাকী যিখিনি প্ৰিলিমছৰ বিষয়ে যদি বা বুক লিষ্টৰ ওপৰত ষ্ট্ৰেটেজিৰ ওপৰত আপোনালোকৰ জানিব লগা আছে, এক্সামটোৰ বিষয়ে কি বুক বেষ্ট হয় আৰু কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি আপোনালোকে ফ'ল' কৰিব পাৰে, তাৰ কাৰণে আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিম, মোৰ সেই ভিডিঅ'সমূহ চাই থাকিব পাৰিব। আৰু তাৰ লগতে আৰু বাকী যিখিনি দিব লগা আছে সেইখিনি মেইনছ হওক, ইণ্টাৰভিউ হওক বা প্ৰিলিমছ স্পেচিফিক, সেইখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত আৰু দি থাকিম। তাৰ কাৰণে আপোনালোকে যদি মোৰ চেনেলটো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বোৰ লাইক এণ্ড শ্বেয়াৰ কৰিব। আৰু লগতে মই আপোনালোকক ভিডিঅ'টো ছামাৰী হিচাপে আকৌ এবাৰ কৈ দিওঁ, তেওঁলোকে উল্লেখ কৰা মতে এক্সামটো 1 জুনত হ'ব, আৰু আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 28 মাৰ্চৰ পৰা, আৰু এই এপ্লিকেশ্যন চলি থাকিব 29 এপ্ৰিললৈকে, অৰ্থাৎ আপোনালোকৰ হাতত এমাহ সময় আছে 28 মাৰ্চৰ পৰা এপ্লাই কৰিবলৈ। আৰু যিটো এপ্লিকেশ্যন ফিজ হয়, ফিজটো ছাবমিশ্যনৰ ডেট অলপ বঢ়াই দিছে, সেইটো আপোনালোকে 1 মে' তাৰিখৰ সন্ধিয়া 5টা বজালৈকে আপোনালোকে ফিজটো আপোনালোকে ছাবমিট কৰিব পাৰিব।
বাকী যিটো আপোনালোকৰ এই প্ৰিলিমছ এক্সামটো হয়, এক্সামটোত দুখন পেপাৰ থাকে, একেদিনাই এক্সাম হয়। আগবেলা এখন পেপাৰ হয় আৰু পিছবেলা এখন পেপাৰ হয়। ফাৰ্ষ্ট আগবেলা হোৱা পেপাৰখনৰ নাম হ'ল GS1 আৰু পিছবেলা হোৱা পেপাৰখন এখন কোৱালিফাইং পেপাৰ হয়, যিখনৰ মাৰ্কছ আপোনালোকৰ কাউণ্ট নহয়, কিন্তু আপোনালোকৰ ছিলেকশ্যন হ'বৰ কাৰণে সেইখন কোৱালিফাই কৰাটো আপোনালোকৰ কাৰণে নেচেচেৰী, য'ত আপোনালোকে 200 মাৰ্কছৰ আপোনালোকে 33% পাব লাগিব। অৰ্থাৎ 200 মাৰ্কছৰ ভিতৰত আপোনালোকে 66 মাৰ্কছ পাব লাগিব। বাকী কোনখন পেপাৰত কিমান ছাবজেক্ট আছে আৰু কি আছে, কিমান মাৰ্কছ আহে, কোনখিনি ইম্পৰ্টেণ্ট হয়, চিলেবাছ, অল ডিটেইলছ ভিডিঅ' মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকত দি দিম।